উপস্থিত মোৰ MCLA বন্ধুসকল, এক্স MLA ডাঙৰীয়া সকল আৰু এই অঞ্চলৰ বুদ্ধিজীৱীসকল আৰু মোৰ প্ৰেছ বন্ধুসকল, মিডিয়া পাৰ্চন, তো প্ৰথমে আপোনালোক সকলোকে DPF লেজিসলেচাৰ পাৰ্টি ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি DPF লেজিসলেচাৰ পাৰ্টি হিচাপে তথা BTCৰ MCLA হিচাপে আজিৰ দিনটোত যিটো প্ৰমোদ বড়ো চৰকাৰ, UPPL চৰকাৰ, এই চৰকাৰখনে বিগত 18 মাহত ৰাইজৰ আশা আকাংক্ষা কিমান পূৰণ কৰিব পাৰিলে আৰু ৰাইজক প্ৰতিশ্ৰুতি দিয়া মতে কিমান কাম কৰিব পাৰিলে নোৱাৰিলে কিছু তথ্য আমি BTCবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমি দিবলৈ ওলাইছোঁ। যে আপোনালোকে সকলোৱে জানে প্ৰমোদ বড়োই এণ্টি কাৰাপশ্যনৰ প্ৰতি জিৰ' টলাৰেঞ্চ এই শ্লোগান দি পেলাই আৰু সকলো BTCবাসী ৰাইজক ওৱান ভোট ওৱান জব, BTC অঞ্চলত থকা সকলো মহিলা গোটসকলক ৭৫,০০০ টকা, সকলোকে চাকৰি দিয়াৰ প্ৰলোভন আৰু BTC অঞ্চলত যিমানখিনি ভেঞ্চাৰ স্কুল হৈ আছে সকলো স্কুলবিলাক আমি প্ৰভিন্সিয়েলাইজেশ্যন কৰিম আৰু আমি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰিম। সেই কৈ পেলাই যোৱা BTC নিৰ্বাচনত ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে আজি BTC চৰকাৰৰ যিটো চিফ মুৰব্বী হৈ তেখেতে কাম কৰি আছে, ইয়াৰ মাজতেই তেওঁ যে অকল প্ৰতিশ্ৰুতিয়ে দিব জানে, তেওঁ যে গৰীব মানুহৰ প্ৰতি দায়বদ্ধতা নাই, সমাজৰ প্ৰতি দায়বদ্ধতা নাই, সদায় তেওঁ মিছা কথা কোৱাৰ বাহিৰে তেওঁ যে ভাল কথা নকয়, যে BTCখন আইন বনাবৰ কাৰণে BTCৰ অঞ্চলবাসী ৰাইজৰ সুখ দুখ উন্নয়ন সকলো ক্ষেত্ৰত আলোচনা বিলোচনা কৰিবৰ কাৰণে জনপ্ৰতিনিধিসকলৰ মিটিং বহিবৰ কাৰণে যিটো এছেম্বলি, যিটো পবিত্ৰ মজিয়া, এই মজিয়াতেও তেওঁ মিছা কথা কয়, সেইটো নিজে প্ৰমাণিত কৰি লৈছে। যোৱা যিবোৰ আমাৰ এছেম্বলি আমি বহিছিলে, এই এছেম্বলিত তেওঁ যে মিছা তথ্যৰে মিছা কথা কৈ পেলাই হাউচখন পুৰাপুৰি মিছগাইড কৰিছে, সেইটো প্ৰমাণিত হ'ল। আৰু তেওঁ যে মিছলীয়া কথা, মিছা কথা কয় সদায়, এই কথাটো আজিৰ দিনটোত ককলাবাৰীত সমষ্টিত যিটো উপনিৰ্বাচন হ'বলৈ গৈ আছে, এইটো এটা জ্বলন্ত উদাহৰণ। কিয়নো তেওঁ যেতিয়া ইয়াত UPPLৰ কেণ্ডিডেট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল, ককলাবাৰী ৰাইজক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে মই তামোলপুৰতো খেলিছোঁ আৰু ইয়াতেও খেলিছোঁ, মই যদি দুয়োটা চিটতো জিকি যাওঁ তেতিয়াহ'লে মই তামোলপুৰখন এৰিম, মই ককলাবাৰীখনক মই নেৰোঁ আৰু মই ককলাবাৰীতেই MCLA হৈ থাকি পেলাই ককলাবাৰীৰ জনপ্ৰতিনিধি হৈ পেলাই মই কাম কৰি যাম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিল। আৰু তেওঁ ইতিমধ্যে কৈছিল, সেই সময়ত কৈছিল
যে মই ইতিমধ্যে মই এই চিমলাত এটা ঘৰ ভাড়াও লৈ লৈছোঁ, পাৰ্মানেণ্ট এটা ঘৰ ভাড়া লৈছোঁ। মই আৰু ককলাবাৰীৰ পৰা মই আৰু গুচি নাযাওঁ। মই 5টা বছৰ ককলাবাৰীত থাকি পেলাই মই এই অঞ্চলখন সেৱা কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছিল। তো আজি তেওঁ মানে পলায়নবাদী এটা নেতা, সি ককলাবাৰীত এই যে 18 মাহ 2 বছৰ ফাইনেন্সিয়েল ইয়াৰ মানে তেওঁলোকে পালে, এই 2টা ফাইনেন্সিয়েল ইয়াৰত ককলাবাৰীত একো কৰিব নোৱাৰিলে। এটা মানে তেওঁ উদাহৰণে দিব নোৱাৰে যে মই 18 মাহত ককলাবাৰীত মই এইখিনি কাম কৰিছোঁ। ইয়াৰ কাৰণে তেওঁ আজি ককলাবাৰী মানে সমষ্টিখন এৰি পেলাই ই তামোলপুৰত মানে তেওঁ থাকিলে জনপ্ৰতিনিধিত্ব কৰিব। এতিয়া ককলাবাৰী এৰি গ'ল, তেওঁৰ প্ৰতিশ্ৰুতি ক'ত গ'ল? তেওঁ যে ককলাবাৰী নেৰে, ককলাবাৰীত থাকিম বুলি কৈছিলে। ইয়াৰ পৰাই বুজা যায় বা ককলাবাৰী ৰাইজে বুজিব নোৱাৰাকৈ থকা নাই যে সদায় তেওঁ মিছলীয়াৰ বাহিৰে একো নহয়, সদায় মিছলীয়া। আপোনালোকে সকলোৱে জানে, যোৱা আমাৰ যিটো অথম সেশন যিটো আছিলে, তাত আমি তেখেতক প্ৰশ্ন কৰিছিলোঁ যে এনকাউণ্টাৰত, ফেক এনকাউণ্টাৰত NDFBৰ বা NDFBৰ 2জন সদস্যই মৃত্যুবৰণ কৰিব লগা হৈছিল। এই মৃত্যুবৰণ হোৱা পৰিয়ালক কিবা এক্সগ্ৰেছিয়া দিয়াৰ ব্যৱস্থা কৰিছে নেকি বুলি আমি প্ৰশ্ন কৰিছিলোঁ। তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিলে যে আমি 2টা পৰিয়ালক এটা 1 লাখকৈ আমি এক্সগ্ৰেছিয়া দিয়াৰ ইতিমধ্যে আমি দিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, ফৰেষ্ট EMৰ নেতৃত্বত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 1 লাখকৈ এক্সগ্ৰেছিয়া দিছে বুলি তেওঁ হাউচত, পবিত্ৰ সদনত তেওঁ মানে এটা কৈছিল। কিন্তু দেখা গ'ল 1 লাখ দিয়াৰ কথাটো দূৰৰ কথা, ই 1 পইচাও দিয়া নাই। আৰু আজিলৈকে আমি তেওঁ যে দিছে দিয়াৰ প্ৰমাণ আমি বিচাৰিছোঁ। আমি কৈছোঁ দিয়া নাই। ঘৰৰ মানুহে, ভিক্টিমাইজ ফেমিলিয়ে কৈছে আমি 1 পইচাও পোৱা নাই। তেওঁ কৈ আছে আমি 1 লাখকৈ দিছোঁ। যদি দিছে তেতিয়াহ'লে চৰকাৰী দিয়াৰ যিটো প্ৰমাণ, চেংচন লেটাৰ দিব লাগিব। ইয়াৰ পিছত আপুনি মানে বাই চেক বা বাই DD এইটো তেখেতে দিব। দিয়াৰ যিটো প্ৰমাণ পত্ৰ আজিলৈকে দিয়া নাই। এই যোৱা যিটো আমাৰ এপ্ৰিল মাহৰ 4 আৰু 5 তাৰিখৰ যিটো সেশন বহিছিল, তাক মই আকৌ প্ৰশ্ন কৰিছিলোঁ। তেওঁ মোৰ প্ৰশ্নৰ উত্তৰটো কি কৰিলে? ডিফাৰ মানে যিটো প্ৰশ্নৰ উত্তৰটো তেওঁ ডিফাৰ মানে দিব নোৱাৰিলে। তেওঁ যিটো উত্তৰ দিয়া এই এনেকা প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চিত লিখিছে, বোল্ড ডাঙৰ অক্ষৰে লিখিছে ডিফাৰ্ড। পইচা দিয়াৰ প্ৰমাণ দিবলৈ তেওঁৰ সময় নাই আৰু দিব নোৱাৰা কাৰণে তেওঁ কি কৰিলে? ডিফাৰ্ড। তাক আমি মিছলীয়া নকয় কি ক'ম? NDFBৰ ফেক এনকাউণ্টাৰত এক্সগ্ৰেছিয়া দিয়ালৈও তেওঁ ৰাজনীতি কৰে। তেওঁ কৈছিলে মানে চাকৰি দিয়া হৈছে বুলি কৈছে, চাকৰি মানে দিয়া হৈছে বুলি তেওঁ কৈছে। আপোনালোকক মই দেখুৱাম, এই হ'ল চাকৰি দিয়াৰ প্ৰমাণ পত্ৰ। এপইণ্টমেণ্ট লেটাৰ বুলি কৈছে। চৰকাৰে কেনেকুৱা এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰে, ক'ত জইন কৰিব লাগে, কেনেকুৱা দৰমহা দিব, কিমান দৰমহা পাব, কোন অফিচত জইন কৰিব লাগে, স্পেচিফিক মেনশ্যন কৰা থাকে। ইয়াত কি লিখা আছে? কেজুৱেল ৱাৰ্কাৰ
ওয়ার্কার লেবাৰটো কিবা চাকৰি বুলি কয় নেকি? এনেকুৱা মানে কি বুলি কয়, ল'ৰা ধেমালি খেলিব পাৰে। NDFB পৰিয়ালৰ লগত এনেকুৱা ধেমালি মানে ল'ৰা ধেমালি খেলিব পাৰে। আৰু এইটো ক'ত কৈছে? পবিত্ৰ সদনত তেওঁ বক্তব্য ৰখা এইটো প্ৰমাণ। আৰু এইটো এজনৰ এপইণ্টমেণ্ট লেটাৰ, দুজনো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৱাৰ্কাৰ হিচাপে নিযুক্তি পত্ৰ। ইয়াত কোনো দৰমহাৰ উল্লেখ নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কোন অফিচত জইন কৰিব লাগে ইয়াত কোনো প্ৰমাণ পত্ৰ নাই, ইয়াত উল্লেখিত নাই, উল্লেখ কৰা নাই। সেইটো আমি কি বুলি ক'ম? এইটো তো ৰাইজে বিচাৰ কৰি চাওক। ইয়াৰ পিছত যে তেওঁলোকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17টা বছৰত একো কৰা নাই বুলি কৈ আছে, আৰু 17টা বছৰত তেওঁলোকে বোলে বহুত ডাঙৰ ডাঙৰ ৰাস্তা, বহুত ডাঙৰ ডাঙৰ বোলে অনুষ্ঠান কৰিছে বুলি কয়। ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি কৰিলোঁ, বহুত ডেভেলপ কৰিলোঁ, তেওঁলোকে সেই কথাটো কয়। তো মই প্ৰথমে তেওঁলোকক ক'ম, নিৰ্বাচনত আগত দিয়া প্ৰতিশ্ৰুতি আপুনি BTC-বাসী তথা অসমবাসী ৰাইজক আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। আমি প্ৰশ্ন কৰিম আপোনাক, আপুনি কেইটা শিক্ষক নিযুক্তি প্ৰদান কৰিলে? আজি BTC অঞ্চলত হাজাৰ হাজাৰ পোষ্ট, হাজাৰ হাজাৰ স্কুল শিক্ষকবিহীন হৈ আছে। শ স্কুল ছিংগল টিচাৰ হৈ পেলাই আজি শিক্ষাৰ অৱস্থা। আজি এই 18 মাহত কয়জন শিক্ষক নিযুক্তি দিলে? আপুনি ৰাইজক উত্তৰটো দিয়ক। আপুনি কৈছিল BTC অঞ্চলত যিমান LP স্কুল আছে, ME স্কুল আছে, মাদ্ৰাছা স্কুল আছে, হাই স্কুল, ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ ভেঞ্চাৰ হৈ আছে, আমি প্ৰভিন্সিয়েলাইজ কৰিম। আপুনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আজি আপুনি কি ব্যৱস্থা লৈছে? আপুনি উত্তৰ দিয়ক। আজি প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে আপুনিতো প্ৰভিন্সিয়েলাইজ কৰিব নোৱাৰে। অসম চৰকাৰে প্ৰভিন্সিয়েলাইজ কৰিব। অসম চৰকাৰক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে 18 মাহত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়লৈ কেইবাৰ আলোচনা কৰিছে, ৰাইজক ক'ব পাৰিবনে? আপুনি কেইখন স্কুল আপুনি এপইণ্টমেণ্ট দিলে? আজি 40টা ডিপাৰ্টমেণ্টত হাজাৰ হাজাৰ পোষ্ট ভেকেণ্ট হৈ আছে। হাজাৰ হাজাৰ পোষ্ট ভেকেণ্ট হৈ আছে। 18 মাহত আপুনি কেইজন থাৰ্ড গ্ৰেড চাকৰি এপইণ্টমেণ্ট কৰিলে বা থাৰ্ড গ্ৰেড পোষ্ট ভেকেণ্ট হৈ থকা পোষ্ট ফিল আপ কৰিলে? 4th গ্ৰেড, 3rd গ্ৰেড আপুনি এপইণ্টমেণ্ট দিব পাৰে। আপুনি 18 মাহত আপুনি এটাও এপইণ্টমেণ্ট দিয়া নাই। বৰঞ্চ আপুনি এপইণ্টমেণ্ট দিয়াৰ যিটো ক্ষমতা, এই ক্ষমতাকণকো অসম চৰকাৰক আপুনি দিছে। অসম চৰকাৰকে আপুনি 3rd গ্ৰেড, 4th গ্ৰেড এপইণ্টমেণ্ট দিয়াৰ যিটো BTCৰ ক্ষমতা, সেই ক্ষমতাকণ আপোনাৰ নিজৰ হাতৰ পৰা আপুনি অসম চৰকাৰক আকৌ ঘূৰাই দিছে। আপুনি 16টা ডিপাৰ্টমেণ্ট DC সকলৰ হাতত কিয় গঠাই দিলে? BTC চুক্তি দ্বাৰা গঠিত যিটো
BTC এই BTCত পাৰ্লিয়ামেণ্ট আৰু অসম এছেম্বলিৰ জৰিয়তে দিয়া যিটো পাৱাৰ ডেলিগেশ্যন অফ পাৱাৰ টু দ্য BTC গভৰ্ণমেণ্ট আপুনি ইউটিলাইজ কৰিব নোৱাৰি নিজৰ যিটো পাৱাৰ এই ক্ষমতাকণ আপুনি এক্সাৰচাইজ কৰিব নোৱাৰি আপুনি 4খন জিলাৰ DC সকলক আপুনি ক্ষমতা অৰ্পণ কৰিছে ইয়াতকৈ BTC বাকী ৰাইজৰ লজ্জাজনক ঘটনা কি হ'ব পাৰে আপুনি যদি BTCখন চলাবই নোৱাৰে 16টা ডিপাৰ্টমেণ্ট যদি আপুনি চলাবই নোৱাৰে আপুনি DCৰ হাতত দিয়া ক্ষমতা অৰ্ডাৰ ওলোৱাৰ পিছত আমাৰ হাতত তথ্য মজুদ আছে আপুনি 4জন DCক ইভেন কেজুৱেল লিভ আপোনাৰ আণ্ডাৰত কাম কৰি থকা 40টা ডিপাৰ্টমেণ্টৰ লাইন ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্ট অফিচাৰসকলে নিজৰ চাকৰিয়ালক কেজুৱেল লিভ দিব নোৱাৰে কেজুৱেল লিভ দিয়াৰ যিটো ক্ষমতা সেই ক্ষমতাকো আপুনি DCৰ হাতত গঠাই দিছে DCহে আজিৰ দিনত এই 40টা লাইন ডিপাৰ্টমেণ্টৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ যিটো ক্ষমতা যিটো কেজুৱেল লিভ দিয়াৰ যিটো ক্ষমতা সেই ক্ষমতাকণকো আপুনি DC সকলক দিছে আৰু সেইপিনে আপুনি কয় এই 16টা ডিপাৰ্টমেণ্ট DC সকলক দিয়াৰ লগে লগে আমাৰ BTC অঞ্চলৰ DC সকল আৰু SP সকলে তেওঁলোকৰ যিটো সাৰ্ভিস আমাৰ এখতিয়াৰত আহিছে বুলি কয় আপুনি প্ৰমাণ দিব পাৰে যে আপুনি যিটো আমাৰ DC সকলৰ যিটো সাৰ্ভিস SP সকলৰ যিটো সাৰ্ভিস এটো আপোনাৰ হাতত আহা বুলি আপুনি প্ৰমাণ দেখুৱাব পাৰে যে BTC অঞ্চলত থকা এই 4টা ডিস্ট্ৰিক্টৰ DC সকল ইয়াত কাম কৰিবৰ কাৰণে অসমত পাৰ্সিয়াল দায়িত্বহে দিছে যিটো আমাৰ হাতত প্ৰমাণ আছে আমাৰ হাতত আছে আমাৰ যিটো ষ্টেট গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ ষ্টেট গভৰ্ণমেণ্টে দিয়া যিটো DC সকল SP সকলক BTC অঞ্চলত কাম কৰিবৰ কাৰণে তেখেতসকলৰ যিটো সাৰ্ভিস পাৰ্সিয়ালি আমাক দায়িত্বহে দিছে সেই বুলি নহয় যে BTCৰ 4খন জিলাৰ DC আৰু SPৰ যিটো সাৰ্ভিস এই সাৰ্ভিসটো আপনাৰ এখতিয়াৰত দিয়া নাই ইট ইজ আউট অফ ইয়োৰ এখতিয়াৰ আপোনাৰ ক্ষমতাৰ বাহিৰত আৰু আপুনি DC SP কন্ট্ৰোল কৰিব পৰা কোনো গভৰ্ণমেণ্ট নটিফিকেশন আপুনি দেখাব নোৱাৰে আৰু এই মিডিয়াৰ জৰিয়তে মই আহ্বান জনাইছো এক সপ্তাহৰ ভিতৰত আপোনাৰ ওচৰত বা কিবা যদি সৰকাৰি তথ্য আছে গভৰ্ণমেণ্ট ডকুমেন্টস যদি আছে DC যিটো মানে সাৰ্ভিস DCৰ যিটো ক্ষমতা DC আপনাৰ হাতত বা আপনাৰ আউথাত আহা কিবা যদি গভৰ্ণমেণ্ট নটিফিকেশন দিব পাৰে আপুনি দিয়ক এই 17টা বছৰ 18 মাহত প্ৰমোদ বড়ো সরকার BTC সরকার বা BTC অঞ্চলখনক চলোৱাৰ 40টা ডিপাৰ্টমেণ্ট চলোৱাৰ কথাটো বাদে দিয়ক তেওঁৰ নিজৰ যিটো PWD ডিপাৰ্টমেণ্টকে তেওঁ ভালকৈ কাম কৰিব পৰা নাই তেওঁ PWD ডিপাৰ্টমেণ্টৰ EM হয় দুটা ফাইনেন্সিয়েল ইয়াৰত হি মানে 200 কোটি টকা SOPDৰ আণ্ডাৰত PWD ডিপাৰ্টমেণ্টত টকা পাইছে ইয়াত আমি এটা কুৱেশ্যন আমি সুধিছিলোঁ এই কুৱেশ্যন আছিলে যে আজি দুটা ফাইনেন্সিয়েল ইয়াৰত আপুনি PWD ডিপাৰ্টমেণ্টত নতুনকৈ ব্লেক টপিং ৰাস্তা কৰিছে নেকি তেওঁ উত্তৰত কি দিলে হয় ইয়েস আমি কৰিছোঁ যদি কৰিছে টোটাল লেংথ কিমান টোটাল লেংথ ইজ
5 কিলোমিটাৰ সোৱা 200 কোটি টকা এলোকেশ্যন পোৱাৰ পিছত 18 মাহত তেওঁ 5 কিলোমিটাৰ ব্লেক টপিং ৰাস্তা কৰা মানুহ সি BTC-খন কেনেকৈ চলাব কওকচোন যাৰ ফলত সদায় সি মিছা কথা কোৱাৰ বাহিৰে সি কেতিয়াও মানে সত্য কথা কেতিয়াও সত্য তথ্য সদনত কেতিয়াও দাঙি নধৰে এই হ'ল প্ৰমাণ পত্ৰ এই যে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে সিগনেচাৰ কৰি আমাৰ BPF-ৰ প্ৰশ্নৰ উত্তৰ তেওঁ সেনেকুৱা দাঙি ধৰিছে তো আমাৰ জয় মুছাহাৰী ডাঙৰীয়াই এটা প্ৰশ্ন উত্থাপন কৰিছিল যে BTC সৃষ্টি হোৱাৰ আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ তথা BTCৰ মুৰব্বী হোৱাৰ আগত গোটেই BTC অঞ্চলত কিমান ফাঁকা দলং আছিল বা টোটেল তেনেকুৱা ব্লেক টপিং ফাঁকা ৰাস্তা কিমান আছিল বুলি প্ৰশ্ন কৰিছিলে ইয়াৰ প্ৰশ্নৰ উত্তৰ চিফ এক্সিকিউটিভ মেম্বাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বৰ্তমানৰ চিফ ডাঙৰীয়াই উত্তৰত লিখিছে যে গাছেই ফাঁকা দালাং মানে টোটেল পকা ব্ৰিজ BTC অঞ্চলত মাত্ৰ আছিল 19খন টোটেল পকা ৰাস্তা কিমান আছিলে 238 কিলোমিটাৰ 540 মিটাৰ এইটোৱে আছিল মানে BTC চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTCৰ চিফ দায়িত্ব গ্ৰহণ কৰাৰ আগত আমাৰ ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ ইমানখিনি আছে 2003 বা 2003 বা চৰকাৰ বনোৱাৰ আগত ইয়াৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই লেটেষ্ট বাজেট স্পিচত যিটো এচিভমেণ্ট যিটো পেপাৰ এই এচিভমেণ্ট পেপাৰত তেওঁ স্বীকাৰ কৰিলে যে আজিৰ দিনটোত PWD ডিপাৰ্টমেণ্টে বহুত দলং বনাইছে বহুত পকা ৰাস্তা বনাইছে টোটেল ইয়াত উত্তৰত কি লিখিছে মই গাই শুনাইছোঁ আপোনালোকক ইন ৰোড সেক্টৰ since the inception of BTC the PWD has developed more than 4,469 kilometer 604 meter total ফাঁকা ৰাস্তা আজিৰ দিনত হ'ল তাৰপিছত and surface road and more than 2,990 numbers of bridges and cell RCC bridges বনাইছে বুলি ক'লে তো আজিৰ দিনটোত প্ৰমোদ বড়োৰ 5 কিলোমিটাৰটো বাদ দিলে কিমান কিলোমিটাৰ থাকিল 5 কিলোমিটাৰ যদি আমি বাদ দিওঁ 4,465 কিলোমিটাৰ 4,465 কিলোমিটাৰ তাৰপিছত 323 কিলোমিটাৰটো মাইনাছ কৰিলে যিমান বাকী থাকিল হাগ্ৰামাই কৰিছে তো কেনেকৈ ক'ব পাৰে হাগ্ৰামা একোৱেই কৰা নাই হাগ্ৰামা বোলে বহুত ডাঙৰ ডাঙৰ দলং বনাইছে ফাঁকা বনাইছে দলং বনোৱাটো বাদেই দিয়ক এই ককলাবাৰী সমষ্টিটো যিটো স্পেচিয়েল পেকেজ 100 crore যিটো চেণ্ট্ৰেল পেকেজ ইয়াতে মঞ্জুৰি হোৱা কাম হৈ থকা কেইটামান দলং এই দলংখনকো বন্ধ কৰি থৈছে কণ্ট্ৰাক্টৰৰ ৱাৰ গদ্দাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ঠিকাদাৰক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দি যোৱা ৱাৰ গদ্দাৰ কেঞ্চেল কৰি পেলাই আজিৰ দিনটোত ককলাবাৰী সমষ্টিৰ ৰাইজক আলাই আথানি কৰি থোৱাৰ উদাহৰণ আমাৰ হাতত আছে 7টা মানে ডাঙৰ ডাঙৰ মানে কি বোলে দলঙৰ যিটো কাম চলি আছিল স্পেচিয়েল পেকেজত
এই স্পেচিয়েল পেকেজত কাম চলি থকা কামখনকে অলৰেডি কেনচেল কৰাৰ প্ৰশ্নৰ উত্তৰ আছে। আমাৰ এছেম্বলিত আমি প্ৰশ্ন কৰিছিলোঁ আৰু সেই প্ৰশ্নৰ উত্তৰত ইতিমধ্যে এইবিলাক কাম আমি কেনচেল কৰিছোঁ, ইতিমধ্যে কেনচেল কৰা হ'ল বুলি তেওঁ আমাক প্ৰশ্নৰ উত্তৰ দিছে। কাম কৰাটো বাদে দিয়ক, চলি থকা কাম আগৰ চৰকাৰৰ দিনত বিভিন্ন আঁচনিত চলি থকা কাম সেইটোকো তেওঁ বন্ধ কৰি আজি ককলাবাৰী সমষ্টি বাক্সা জিলাৰ মানুহক আলাই আথানি কৰাৰ আমাৰ হাতত উদাহৰণ আছে, তথ্য আছে। ইয়াৰ পিছত তেওঁলোকে কয় যে আমি বহুত গৰীব দৰিদ্ৰী গৰীবসকলৰ কাম কৰোঁ। আমি এটা প্ৰশ্ন কৰিছোঁ গোবিন্দ বসুমতাৰীক, আমি এটা প্ৰশ্ন কৰিছিলোঁ। এই প্ৰশ্নটোৱেই হ'ল যে আপুনি 2021 আৰু 2022 দুইটা বছৰ আপোনাৰ শাসনকালত আপুনি PMAY গ্ৰামীণ PMAY যিটো 1.5 লাখ টকীয়া যিটো গৰীবসকলৰ ঘৰ, এই ঘৰখনক আপুনি কিমানটা কাম কৰিল, কিমান কাম কৰিলে, কিমানটা ঘৰ আপুনি সাজি উলিয়ালে, ইয়াৰ আমি প্ৰশ্ন দাঙি ধৰিছিলোঁ। তেওঁৰ প্ৰশ্নৰ উত্তৰ আপোনালোকক মই দেখুৱাইছোঁ। ইয়াত তেওঁৰ উত্তৰ মই গাই দিছোঁ। নট য়েট ষ্টাৰ্টেড ইন দ্য ফাইনেন্সিয়েল ইয়াৰ 2021 and 22। 2020 এটা কামো ষ্টাৰ্ট কৰা নাই, 2022 এটাও ষ্টাৰ্ট কৰা নাই। 2 বছৰত 18 মাহ চৰকাৰ চলোৱাৰ পিছতো প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম, যিটো ভাৰত চৰকাৰৰ এটা আঁচনি, এই আঁচনি এটাও ৰূপায়ণ নকৰা মানুহক আমি ব্যৰ্থতা চৰকাৰ বুলি ক'ম না পূৰা ছাকচেছফুল চৰকাৰ বুলি ক'ম, আপোনালোকে বিবেচনা কৰিলে। আমাৰ মতে প্ৰমোদ বড়ো চৰকাৰ ব্যৰ্থতা চৰকাৰ, প্ৰমোদ বড়ো ব্যৰ্থতা চিফ, গোবিন্দ বসুমতাৰী মিছলীয়া, গোবিন্দ বসুমতাৰী কাৰ্যক্ষেত্ৰত কাম কৰিব নোৱাৰা এজন ব্যক্তি, নিজে নিজে প্ৰমাণ দিছে। আমি ক'ব লগা একো নাই, আমি ক'ব লগা একো নাই। 2টা বছৰত তেওঁলোকে ছাপ্লাইৰ বাহিৰে গোবিন্দ বসুমতাৰী ৰাইজক দেখাব পৰা এটাও কাম কৰা নাই। আৰু ককলাবাৰী ৰাইজক মই সুধিলোঁ, গোবিন্দ বসুমতাৰীৰ PNRD ডিপাৰ্টমেণ্টত যদি কিবা এটা দিব পাৰিছে, ফাঁকা ঘৰ বনোৱাতে তেওঁ ব্যৰ্থ, আৰু কি দিব কওক? এটাও ঘৰ বনাই দিব পৰা নাই। তেওঁ ছাপ্লাইৰ বাহিৰে বেলেগ একো কাম কৰা নাই। BTC বোলে ছাপ্লাই চৰকাৰ, হাগ্ৰামা চৰকাৰ ছাপ্লাই চৰকাৰ। আমি কওঁ প্ৰমোদ বড়ো ইয়াতকৈ ডাবল, 3 ডাবল ছাপ্লাইৰ বাহিৰে একো কাম কৰা নাই, একো কাম কৰা নাই। তেওঁলোকে ছাপ্লাইৰ বাহিৰে একো বেলেগ কাম কৰা নাই। ইয়াৰ পিছত তো আমাৰ যিটো প্ৰমোদ বড়ো চৰকাৰ যিমানেই নকওক কিয়, তো আমি তো বহুত প্ৰশ্ন কৰিলোঁ যে তেওঁ আজি কেইটা বেকাৰ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিলে? 0। 1/4 1 জব ক'ত গ'ল? তো মই আজি এই মুহূৰ্তত আৰু এটা প্ৰশ্ন কৰিছোঁ যে NDFB ৰিহাবিলেশ্যনৰ ক্ষেত্ৰত আজি NDFB মেইন ষ্ট্ৰীমত অহা যিসকল NDFB, এই NDFB সকলক আজি কেইজন যুৱক যুৱতীক মিলিটাৰী পাৰা মিলিটাৰীত চাকৰি দিবলৈ সক্ষম হ'ল? তেওঁলোকে কৈ আছে পূৰা মিলিটাৰী ভৰ্তি হৈ আছে, মিলিটাৰী ভৰ্তি হোৱাৰ, পুলিচ মিলিটাৰীত ভৰ্তি হোৱাৰ চাকৰি হৈ আছে, আজিলৈকে কিয় ৰিক্ৰুইটমেণ্ট কৰিব পৰা নাই? প্ৰমাণ দিয়ক। আমি ইমানজন NDFBক আমি মিলিটাৰী পাৰা মিলিটাৰীত আমি ৰিক্ৰুইটমেণ্ট কৰি দিয়াৰ ব্যৱস্থা আমি কৰিলোঁ, পাৰিব জানো?
তেওঁলোকে কয় যোৱা এছেম্বলিত আমিতো কম অসম চৰকাৰে ভাৰত চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণে দিয়া পইচা তেওঁলোকে মুকলি কৰি আনিব নোৱাৰে। এই 18 মাহ হৈ গ'ল, বিটিআৰ চুক্তি হোৱা 2 বছৰ বেছি হৈ গ'ল। বিটিআৰ চুক্তিত যিটো 10.1ত 48টা অনুষ্ঠান প্ৰতিষ্ঠান আৰু ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াত আছে। এনেক্সাৰ 2, এনেক্সাৰ 3, এনেক্সাৰ 4 টোটেল মিলিলে 48টা কিবা আছে, টোটেল স্কিম আছে। ইয়াৰ ভিতৰত কেইটা স্কিম ইমপ্লিমেণ্ট কৰিছে বুলি আমি প্ৰশ্নৰ উত্তৰ বিচাৰিছিলোঁ। মই ব্যক্তিগতভাৱে মই অপজিশ্যনৰ লিডাৰ হিচাপে তেওঁক মই স্পেচিয়েল এটা লেটাৰ লিখিছিলোঁ। সিদিনা মই লেটাৰৰ উত্তৰ পালোঁ 4 মাহৰ পিছত। 3-4 মাহৰ পিছত মই উত্তৰ পালোঁ। আজিৰ দিনটোত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দায়িত্ব, এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দায়িত্ব, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো দিব লগা যিটো স্কিম, ইয়াত মাত্ৰ আউট অফ 48 অনলি 3টা স্কিমে আজিৰ দিনত কনচেপ্ট পেপাৰ বনোৱা কমপ্লিট হৈছে। Not yet sanctioned. It is only, proposal is only completed. Proposal is only prepared. It is sanction হোৱা নাই। মই শুনিছোঁ যোৱাকালিও ওদালগুৰিত এটা স্পৰ্টছ একাডেমীৰ মানে ফাউণ্ডেশ্যন কৰা সময় আহিছে। কম সময়ৰ ভিতৰতে আমি ফাউণ্ডেশ্যন কৰিম। ফাউণ্ডেশ্যন কৰাটো ডাঙৰ কথা নহয়। ফাউণ্ডেশ্যন আপুনি কৰিব। আপুনি মোক সেই তাৰিখত মোক চিঠি দিছে আপোনাৰ 24 মে'তহে আপোনাৰ প্ৰপ'জালটো এপ্ৰুভ হৈছে, প্ৰিপেয়াৰ্ড হৈছে। এইটো এপ্ৰুভ হ'ব লাগিব, চেংচন হ'ব লাগিব, টেণ্ডাৰ দিব লাগিব, ৱাৰ অৰ্ডাৰ ইছ্যু কৰিব লাগিব। তাৰপিছতে না কাম আৰম্ভ হ'ব। 48টাৰ ভিতৰত 18 মাহত মাত্ৰ 3টা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ আছামৰ মাত্ৰ 1, 2, 3, 4 অনলি 4 গভৰ্ণমেণ্ট অফ আছামৰ যিটো দায়িত্বত থকা যিটো প্ৰজেক্ট, এই প্ৰজেক্টত মাত্ৰ আজিৰ দিনত 4টা প্ৰজেক্ট কনচেপ্ট পেপাৰে ৰেডি হৈছে। এক্সিকিউশ্যন কৰাটো বাদেই দিয়ক, 18 মাহ লাগে নেকি? আৰু এই যে প্ৰজেক্ট 48টা প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে যিটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ চিনচিয়াৰলি 2021 আৰু 22ৰ যিটো বাজেট, এই বাজেটত স্পষ্টকৈ 2021ৰ বাজেটত অসম চৰকাৰে WPT বাজেট 78 গ্ৰেণ্টছ BTCক দিবৰ কাৰণে 50% মেটচিং শ্বেয়াৰ টু বিটিআৰ একৰ্ড। বিটিআৰ একৰ্ডৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াত তেওঁলোকৰ যিটো 500 3 বছৰত 1500 কোটি দিয়াৰ যিটো প্ৰতিশ্ৰুতি, সেইটো তেওঁলোকে ৰক্ষা কৰিছে। বাজেট প্ৰভিজনত 250 কোটি আছে। যোৱা বছৰ 2021-22ৰ যিটো বাজেট, WPT বাজেট, ষ্টেট গভৰ্ণমেণ্টে আকৌ 200 কোটি 50% মেটচিং শ্বেয়াৰ, 50% মেটচিং শ্বেয়াৰ টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 50% আৰু ইয়াৰ লগতে মেটচিং শ্বেয়াৰ 50% 200 কোটি, মুঠতে 450 কোটি আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ 500 কোটি, 950 crore টকা ইতিমধ্যে বাজেট প্ৰভিজনত আছিল। তেওঁলোকে এটা প্ৰপ'জালো দিব নোৱাৰিলে, এটা প্ৰপ'জালো তেওঁলোকে কাম কৰিব নোৱাৰিলে। তাৰপিছত এই বছৰৰ যিটো বাজেট
WPT বাজেট এই বাজেটত 2022 আৰু 23 ফাইনেন্সিয়েল ইয়াৰৰ যিটো WPT বাজেট যিটো বিটিআৰ চুক্তিৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ যিটো 500 কোটি টকাৰ যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতিটো এই বছৰত নীল এই বছৰত বাজেট প্ৰভিজন কৰা নাই যদি বাজেট প্ৰভিজন কৰা নাই আজি আপুনি সাপ্লাইমেণ্টাৰী বাজেট ষ্টেট গভৰ্ণমেণ্টে যেতিয়ালৈকে নকৰে তেতিয়ালৈকে আপুনি যিমানে ফাউণ্ডেশ্যন নকৰক কিয় আপুনি কাম ষ্টাৰ্ট কৰিব নোৱাৰে তো এই বছৰৰ যিটো বাজেট ইমান সিনচিয়াৰ মানে CEM তেখেতৰ সময়ত যিটো বাজেট এই বাজেটখনত যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বিটিআৰ চুক্তিৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ 48টা স্কিম কৰিবৰ কাৰণে ধাৰ্য কৰা বাজেট কিয় মানে বাজেট ধৰিব নোৱাৰিলে আমি এটা প্ৰশ্ন কৰিছিলোঁ যে আমাৰ যিটো শ্বহীদসকল এই শ্বহীদসকলক যিটো পৰিয়াল এই পৰিয়ালক যিটো এক্স গ্ৰেচিয়া পেমেণ্ট দিয়াৰ ব্যৱস্থা লোৱা হৈছেনে তেওঁ কি ক'লে হয় ইতিমধ্যে আমি 320 জনক আমি ইতিমধ্যে 320 জনক আমি কিবা দিয়া হ'ল এক্স গ্ৰেচিয়া পেমেণ্ট দিয়া হ'ল বুলি ক'লে কিন্তু এই 320 জনৰ ভিতৰত তেওঁৰ তথ্যও ভুল আমাৰ যিটো আগৰ যিটো চৰকাৰ এই চৰকাৰে গোটেই বড়োলেণ্ড মুভমেণ্ট till BTC চুক্তি হোৱালৈকে যিমানবোৰ আন্দোলন হৈছিল ইয়াত শ্বহীদ হোৱাৰ এটা লিষ্ট প্ৰিপেয়াৰ্ড কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম আৰু BTC গভৰ্ণমেণ্টৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল ইয়াত টোটেল নাম্বাৰছ হ'ল 2624 জন 2624 জন আৰু সেই 2624 জনক বছৰে 5 লাখকৈ দি থকাৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈছিল ইয়াৰ মানে কিবা হিচাপে পৰিণাম হিচাপে আমি 2019ত 300 জন শ্বহীদ পৰিয়ালক 5 লাখকৈ দিয়া হ'ল আপোনালোকে চবে জানে 2019 চনৰ 10 ফেব্ৰুৱাৰীত আমাৰ যিটো BTC ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰা হৈছিল প্ৰথম সুজিত নাৰ্জাৰীৰ দেউতাৰ হাতত প্ৰথম যিটো শ্বহীদৰ এক্স গ্ৰেচিয়া 5 লাখ টকাৰ চেক সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতেৰে প্ৰথম দিয়া হ'ল আৰু সিদিনা 20 জন পৰিয়ালক দিয়া হ'ল আৰু বাকী 280 জনক পৰ্যায়ক্ৰমে BTCৰ যিটো কালচাৰেল কমপ্লেক্স এই কালচাৰেল কমপ্লেক্সত দিয়া হ'ল ইয়াৰ পিছত 2020-21ত শ্বহীদসকলৰ কাৰণে 2 কোটি টকা বাজেট ষ্টেট গভৰ্ণমেণ্টে ৰাখিছিল এই 2 কোটি টকাৰ বাজেটেৰে প্ৰমোদ বড়ো ডাঙৰীয়াই 40 জন শ্বহীদ ব্যক্তিসকলক 5 লাখকৈ চেক প্ৰদান কৰিলে ইয়াৰ ভিতৰত আছে সেই সময়ৰ লিষ্ট হোৱা 2624 চনৰ ভিতৰত 22 জন আৰু NDFB বেকগ্ৰাউণ্ডৰ মানে মৃত্যু হোৱা পৰিয়ালৰ মাত্ৰ 18 জনকে দিব পাৰিছে টোটেল 300 আৰু পিছত দিয়া 40 জন 22 জন 18 জন 40 জন আজিৰ দিনটোত এই যে 5 লাখ দিয়াৰ যিটো ডিচিশ্যন এই ডিচিশ্যনটো 332 জন নহয় ইতিমধ্যে 340 জনক দিয়া হ'ল যোৱা বছৰৰ বাজেটত 21-22ৰ বাজেটত WPT বাজেটত
এই শ্বহীদ পৰিয়ালসকলক আকৌ 5 লাখকৈ যিটো এক্সগ্ৰেচিয়া দিয়াৰ কথা আছিল, প্ৰতিশ্ৰুতি আছিল, সেইটো দিবৰ কাৰণে অসম চৰকাৰে WPT বাজেটত 10 কোটি টকা ধাৰ্য কৰা হৈছিল। এই যে 10 কোটি টকাৰ তেওঁ এক পইচাও ষ্টেট গভৰ্ণমেণ্টৰ মানে ট্ৰেজাৰীৰ পৰা মুকলি কৰি আনিব নোৱাৰিল। শ্বহীদসকলক দিবৰ কাৰণে ধাৰ্য কৰা পইচা কোনোকো প্ৰমোদ বড়ো ডাঙৰীয়াই এই পইচাখন মুকলি কৰি শ্বহীদসকলক নিদিলে। কিমান নেগলেক্ট! এনেকুৱা নেগলেক্ট কৰিব পাৰে নেকি? পইচা দিয়াটো যদি পইচা আনিব নোৱাৰে, পইচা আনি ইমপ্লিমেণ্ট যদি কৰিব নোৱাৰে, ইয়াতকৈ ব্যৰ্থতা চৰকাৰ, ব্যৰ্থতা চিফ, ব্যৰ্থতা ডেপুটি চিফ ক'ত থাকিব পাৰে? আৰু আপোনালোকক আৰু এটা ডাঙৰ এটা মানে এটা মিছলীয়াৰ প্ৰমাণ দিম আপোনালোকক। আমাৰ ফ্ৰেছ মুছাহাৰী ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ পেলাই এইটো এছেম্বলিত যিটো মানে প্ৰচিডিং হয়, এই এছেম্বলিত পৰা আমি ওলোৱা কাগজ হয়। এছেম্বলিত যিটো কৈছে সেইটোকে লিখে, সেইটো ৰেকৰ্ড হয়। ইয়াত মানে কেছেটতো ৰেকৰ্ড হয়, মানে কি বুলি কয়, কেমেৰাটো বন্দী হয়। লগতে মানে ষ্টেন'গ্ৰাফাৰ 6-7জন ষ্টেন'গ্ৰাফাৰে এইটো কি কৈছিল কি কোৱা নাই এইটো ৰিটেন ৰেকৰ্ড কৰা কাগজ মই দৰখাস্ত দি পেলাই ওলাইছোঁ। তেওঁ কি কৈছিল, আমি ইতিমধ্যে 320 জন শ্বহীদসকলক 5 লাখ টকা দিলোঁ আৰু আমাক 40 crore টকা আমাৰ হাতত মজুত আছে আৰু আমি এই পইচাটো নৱেম্বৰ মাহত শেষৰ পিনে আমি দিবলৈ গৈ আছোঁ। লাষ্ট অথম ছেশ্যন 17-18 তাৰিখত হোৱা যিটো BTCৰ অথম ছেশ্যন, এই অথম ছেশ্যনত হোৱা প্ৰমোদ বড়োৰ লেকচাৰৰ ৰিটেন ষ্টেটমেণ্ট। এই ৰিটেন ষ্টেটমেণ্টত কি লিখা আছে, 40 crore টকা BTC চৰকাৰৰ হাতত ইতিমধ্যে আছে। যদি আছিল তেখেতসকলে পইচা কিয় খৰচ নকৰিল? যদি নাছিল তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই পবিত্ৰ সদনত গোটেই BTCবাসী, অসমবাসী, গোটেই ভাৰতীয় নাগৰিকসকলক ইমান মিছা কথা কেনেকৈ ক'ব পাৰে? তেওঁ উল্লেখ কৰক। মোৰ প্ৰশ্নৰ উত্তৰ তেখেতে যদি সাহস আছে, আজিৰ দিনটোত মই তৃতীয় প্ৰশ্ন, মই দুবাৰ ইতিমধ্যে প্ৰশ্ন কৰিছোঁ, দুবাৰ প্ৰশ্নত তেওঁৰ উত্তৰ নাই। আজি মই তৃতীয় মানে প্ৰশ্ন কৰিছোঁ। তেওঁলোকে বহুত গণতন্ত্ৰৰ কথা কয়, ডেমক্ৰেচিৰ মেইন স্তম্ভৰ ওচৰত মই প্ৰশ্ন কৰি আছোঁ। আপোনাৰ যদি সন্মান আছে মিডিয়াৰ প্ৰতি, আপোনাৰ সাংবাদিকসকলৰ আগত থিয় হৈ পেলাই মই কৰা প্ৰশ্নৰ উত্তৰ আপোনাক দিবলৈ মই অনুৰোধ জনাইছোঁ।